पापा नाम की नाम पापा नाम है की नाम पापा नाम पापा नाम विद्युत की नाम पापा नाम हैं विद्युत विद्युत চেতিয়া my YouTube channel to আজি অন্য এটা ভিডিঅ' আপোনাক স্বাগতম জনাইছো আজি বহুত গৰম ইমান গৰম নহয় গৰমৰ পৰা থাকিব পৰা নাই তো সেইকাৰণে মই অকমান ইফালে ওলাই গৈছো আৰু ইমান ধুনীয়া নদী ঘৰ আও ধুনীয়া জেগা ক'ত গো নাথে ন এদিকে এদিকে যায় ছোটকে পিছলে মাদাৰ এফালে চাওক মাদাৰটো এইখিনি তামোল গছৰ ঢকুৱাৰ পৰা ঝাৰু বনাইছে এইখিনি চাওক তাৰপিছত ভাল নেকি এইখিনি বৰখন কোনে পাবিগে আমি বামকি বৰশী কোনে পাবিগে বকিয়া মই আমি নিজৰখিনি বামকি কেনে হৈছে এই গৰমত কচোন বহুত গৰম দেই বহুত গৰম নেকি বহুত গৰম থাকিবলৈ শান্তি নাই আমাৰ ইফালে পুৰা বিজি बोले जाओ गई थो ना हैं गई थी ना चली पापा नाम की नाम पापा नाम है की नाम पापा नाम पापा नाम विद्युत की नाम पापा नाम हैं विद्युत চেতিয়া की नाम গৰম উঠিছে সেইকাৰণে ৰাস্তাৰ ফালে ওলাই যাওঁ ৰাস্তাৰ ফালে মানে আমাৰ তিনিআলিফালে কেম্বুত খেলিছে ন ল'ৰাখনে তো সেইফালে এপাককৈ যাওঁ আমি পঢ়া স্কুলখন মই পঢ়িছিলোঁ এম ই স্কুল হয় এখন এতিয়া কিন্তু বন্ধ হৈ থাকিলে মই যেতিয়া পঢ়িছিলোঁ ইয়াত তেতিয়া কেঁচা বাঁহে বনোৱা আছিলে এতিয়া পকা বনালে কিন্তু ছাত্ৰ ছাত্ৰীহে নাই মানে উৰি থাকিলেও বুলি ক'ব পাৰি একচুৱেলি কিন্তু বেয়া লাগে ইয়াতে পঢ়িছিলোঁ 5 6 7 ইয়াতে পঢ়িছিলোঁ তাৰপিছত এল পি স্কুলখন হৈছে এইখনতে পঢ়িছিলোঁ তো এই চাওক মনত পৰে কেতিয়াবা স্কুলৰ দিনসমূহলৈ তো কি কৰিবি নহয় জানো যেতিয়া এই স্কুলখনত পঢ়িছিলোঁ ন তেতিয়া এটা কথা মনত পৰে দেই তেতিয়া মানে আমাৰ এজন ছাৰ আছিলে এখন গাঁও হয় তো ছাৰজনৰ নাম হৈছে বিজয়কান্ত গোহাঁই ছাৰ তো ছাৰজন বৰ্তমান দুলীয়াজানত আছে দুলীয়াজানত স্পকেন ইংলিছ শিকায় তো সেই ছাৰজনে বহুত বেছি ভয় লাগে মানে তো সেই ছাৰজন মানে কেতিয়াও পাহৰিব নোৱাৰোঁ মানে সেইজন বুলি নহয় আৰু চবকে পাহৰিব নোৱাৰোঁ কিন্তু সেই ছাৰজনে বেছি ভয় লাগিছিলে মানে সেইটো কথা মানে কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰমানে মেঘটো এতিয়া অকণমান ঠাণ্ডা কৰিছে দেই বৰষুণ দিব দিয়া চাগে সেইকাৰণে মোবাইলটো যে মই চাৰ্জ লগাই লওঁগৈ এইখন এই মালিকজনৰ গাড়ী আজি পাৰ্টি দিব দিয়া আমাক গাড়ী পাৰ্টি আৰু এইকেইটা খাবলৈ ৰখি আছে এইটো ৰখিছে এইটো ৰখিছে ভূত যে ভূত নহয় মোৰ ভূতে মোৰ খাব আহিছোঁ গাড়ীও পাৰ্টি ন কোনেনো খাব নাহিব নহয় কি বোলা নহয় হা নহয় ই মাংস কাটিলে আকৌ ই নেজানে এইটো মিছা থকা নে কি কিন্তু ব্ৰইলাৰ খুৱাইছে ন হাঁহ না ব্ৰইলাৰ মই হাঁহটো কটা দেখিলোঁ খাচীও শুনো গাহৰিও শুনো আৰু নদখাং বা খাব বাৰু 35-37 আমক 1000 টকা পাৰ দিন নকওঁ বাৰু খালি হাতত চলি যাম পৰিলেকে গাড়ীখন এখন চাই লওঁ বৰ ধুনীয়া গাড়ী পাই আহিলে অকণমানতো ছেকেণ্ড হেণ্ড গাড়ী অকণমান বনাব লাগিব নহয় জানো তো L2 800 তো এতিয়া মানে যাব আৰু সি ৱাইফৰ লগত তাৰ শ্বশুৰবাৰী ঘৰ যাব আমাকতো ক'ত উঠাব আমাক নুঠাই অকল প্ৰথম এদিন উঠালে দেই আনো ইমান ধুনীয়া ফুল বাৰী পাতিছে আমাৰ বৌৱে এয়া বৌৱে ইমান ধুনীয়া ফুল বাৰী পাতিছে চা বোলা ইমান ধুনীয়া ফুল যা এটামান লৈ যাম নেকি ঐ নিবি নেকি বোলা ঐ দিবি নেকি এটামান ফুল টানি দাদাই হাঁহ কাটিছে এইটো চা আৰু এইফালে আমাৰ বৌদি একদম মানে প্ৰায় ভাত যোৱা ব্যস্ত এইফালে চব্জি কাটিছে এইফালে চাওক একদম এইফালে চাটনি খুন্দিছে নেকি বৌ চাটনি খুন্দিছে এইফালে বৌৱে আমাৰ বৌদি একদম ধুনীয়া ধুনীয়াকৈ মাংস বনাই আছে এই মাংস বনাইছোঁ চৰুত লাজ কৰিছে বৌৱে আলু আৰু মাংস বনিব দিয়া আৰু ইয়াত ৰঙালাও দিব দিয়া এইখন গৰমৰ ৰঙালাও খাই থাক ৰেডি হৈ গ'লো এতিয়া ঘৰত যাব ওলাইছোঁ খাই
গাহৰি খালো ন ভাত আমি ভাতটো খালো ধুনীয়াকে পেটটো টাইট হৈ গৈছে পেটটো টাইট হৈ গ'ল ভাল লাগিলে ভাল লাগিলে তো আমি এতিয়া ঘৰত যাওঁগে বাই বাই